মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ 2 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ালে চাবুৱাৰ বিশিষ্ট সমাজসেৱক তথা ব্যৱসায়ী অজয় গগৈয়ে। সমগ্ৰ বিশ্বজুৰি চলিছে ক'ৰ'না ভাইৰাছৰ সংহাৰ। ভাৰতত 21 দিনলৈকে লকডাউন ঘোষণা কৰিছে। ইতিমধ্যে 4টা দিন অতিক্ৰম কৰিছে এই ব্যৱস্থাই। লকডাউনৰ সময়ত বেছি বিপদত পৰিছে দিন হাজিৰা কৰা লোকসকল। এই দুৰ্যোগৰ সময়তে আগবাঢ়ি আহিছে চাবুৱাৰ ডিকম ইকৰাতলীৰ বিশিষ্ট সমাজসেৱক তথা ব্যৱসায়ী অজয় গগৈ। সহৃদয়বান ব্যৱসায়ী অজয় গগৈয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ ইতিমধ্যে 2 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়াইছে। আনহাতে ব্যৱসায়ীজনৰ এই মহানুভৱতাক শলাগ লৈছে সমগ্ৰ চাবুৱাবাসীৰ লগতে ডিব্ৰুগড়বাসীয়ে। উল্লেখ্য যে গগৈৰ এই পদক্ষেপৰ পাছতেই চাবুৱাত দুখীয়া লোকসকলক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে আন কেইবাগৰাকীও লোক। ক'ৰ'না ভাইৰাছ এটা ভয়াৱহ বেমাৰ। ইয়াৰ কোনো দৰৱ আজিলৈকে কোনো দেশতে উলিয়াব পৰা নাই। কিন্তু আমি নিজে সাৱধান হোৱা উচিত যে আমাক আজি যিটো লকডাউন ঘোষণা কৰিছে আমাৰ ভাৰত চৰকাৰ বা অসম চৰকাৰ, এইটো আমি কিন্তু অসমৰ ৰাইজে মানিব লাগিব। আমি ঘৰৰ পৰা ওলাব নালাগিব, আমি ঘৰতে সোমাই থাকিব লাগিব আৰু আমি ঘৰৰ পৰাই কিছুমান কাম কাজ কৰিব লাগিব। আৰু আজি তেখেতলোকে যিটো লকডাউন ঘোষণা কৰিলে, তেখেতলোকে বহুত আমাৰ অসম চৰকাৰে আজি ঘোষণা কৰিছে দুখীয়া ৰাইজৰ কাৰণে, দৰিদ্ৰ ৰাইজৰ কাৰণে কিছুমান খোৱা বোৱা ক্ষেত্ৰত তেখেতলোকে সহায় আগবঢ়াইছে, স্বাস্থ্য ক্ষেত্ৰত সহায় আগবঢ়াইছে। আজি পুঁজি সংক্ৰান্তত তেখেতলোকে বহুত দুৰ্বলতা হৈ আছে। মই অসমৰ ৰাইজক এইটোৱে ক'ব বিচাৰোঁ, যোনে যেনেকৈ পাৰে আমাৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱালৰ সাহায্য পুঁজিত যে আমি যোনে যিটো পাৰোঁ, আমাৰ সমৰ্থ আছে অসমৰ ৰাইজক, কোনোবাই 100 টকা, কোনোবাই 50 টকা, কোনোবাই লাখ টকা, যোনে যেনেকৈ পাৰে তেখেতলোকক সহায় আগবঢ়াব লাগে আৰু দৰিদ্ৰক সহায় আগবঢ়াব লাগে। আৰু আমি আমাৰ অসমখনক আমি চৰকাৰ হাততে অকলে চৰকাৰে যে কৰণীয় কাম বুলি এৰি দিব নালাগে, আমিও চৰকাৰক কিছুমান কাম কাজত আমি সহায় আগবঢ়াব লাগিব। আৰু মই মুখ্যমন্ত্ৰী সাহায্য পুঁজিত মোৰ ফালৰ পৰা মই 2 লাখ টকা এটা আগবঢ়াম এই দৰিদ্ৰ লোকৰ কাৰণে।